নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ আজি মই টেঙাৰ আঞ্জা এখন বনাব ওলাইছো মাছৰ মধুলং শাক আৰু ঢেকীয়া শাকৰ টেঙাৰ আঞ্জা এখন বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ মই ইয়াত মাছ লৈছো মধুলং শাক লৈছো ঢেকীয়া শাক জলকীয়া পিয়াজ নহৰু আৰু আলু বলকচোন বন্ধুসকল ৰেচিপিটো আৰম্ভ কৰো মই কেৰাহীত মিঠাতেল দিছো তেলখিনি গৰম হয় মানে মই মাছখিনি নিমখ হালধি সানি লম আজি মই মিৰিকা মাছ ব্যৱহাৰ কৰিছো নিমখ হালধি সানি লৈছো তেলখিনি সম্পূৰ্ণ গৰম হ'ল এতিয়া মই এপিসকে মাছ তেলত দি দিম তেল সম্পূৰ্ণ গৰম হ'ব লাগে যেতিয়া মাছ ভাজা হয় নহলে ভাঙি যোৱাৰ চান্স থাকে যদি আধা কেঁচা তেল হয় মাছ পটককে ভাঙি যোৱাৰ চান্স থাকে হেবাবে সম্পূৰ্ণ গৰম কৰি ল'ব তেল মাছখিনি এতিয়া মোৰ গুটিখিনি দিয়াই হৈছে মাছ একেলগে ভাজি ললো তাৰ পাছত মোৰ মাছখিনি মই নমাই লৈছো তেলৰ পৰা মাছখিনি ভজা হৈ গ'ল এতিয়া সেই একেখিনি তেলতে মই পিয়াজ দিম মই এটা পিয়াজ মিহি মিহিকে কুটি লৈছিলো পিয়াজখিনি ভজা হৈছে ইয়াত এতিয়া মই নহৰু দিম থেতাই লৈ লোৱা এতিয়া হালধি অকমান দিছো নিমখ দিছো নিজৰ সোৱাদ অনুসৰি দিব এয়া মই ঢেকীয়া শাক কুটি থৈছিলো ঢেকীয়া শাকখিনিও দিছো আৰু আলুখিনিও দি দিছো এইখিনি অকমান সময় ভাজিব লাগিব সিজিবলৈ মই এইখিনি ঢাকন মাৰি দিম ঢাকনখনো গুচাই লওঁ আলু আৰু ঢেকীয়া শাকখিনিও ধুনীয়াকৈ সিজি গ'ল খুব ধুনীয়া গোন্ধ এটা আহিছে ঢেকীয়া শাক ভাজিৰ এতিয়া মই মধুলং শাকখিনিও দি দিছো মই ধুনীয়াকৈ ধুই মেলি কুটি লৈছিলো শাকখিনি আপোনালোকে মধুলং শাক যদি আপোনালোকৰ ওচৰত নাথাকে আপোনালোকে ঔটেঙা হওক বা কণবিলাহী হওক থেকেৰা হওক যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে কিন্তু ঢেকীয়া শাক নিদিয়াকৈ থাকিব ঢেকীয়া শাক হলেহে আঞ্জাখন বেছি সোৱাদ লাগে মেইন বস্তুটোৱে হ'ল ঢেকীয়া শাক এতিয়া মই পানীও দি দিছো এনেকৈ থুপথুপীয়া তৰকাৰী বৰ ভাল লাগে গৰম দিনত ভাতৰ লগত খাই এতিয়া মই মাছখিনিও দি দিম এইখিনি অলপ সময় উতল আহিলে শাকখিনিও ধুনীয়াকৈ সিজি গ'ল মাছখিনি দি দিছো ঢেকীয়া শাকৰ নিজৰে এটা বৰ বেলেগ ধৰণৰ সোৱাদ থাকে অসমীয়া মানুহে বুজিব এই ঢেকীয়া শাকৰ যিটো মানে টেষ্ট এতিয়া মই একেবাৰে শেষৰ ভাগত কেঁচা জলকীয়া দি দিছো ফালি যিকোনো মাছৰ টেঙা হওক বা যিকোনো মাছৰ আঞ্জাত সদায় কেঁচা জলকীয়া একেবাৰে শেষৰ ভাগত দিলে কেঁচা জলকীয়াৰ গোন্ধটো ধুনীয়া ওলায় আৰু মাছ টেঙাৰ হওক বা যিকোনো মাছৰ আঞ্জাৰ মানে সোৱাদটো দুগুণ বাঢ়ি যায় আৰু নহৰু দি দিছো কেঁচা নহৰু এনেকৈ মানে কেঁচা নহৰু পিছত দিলে আৰু সোৱাদটো বাঢ়ি যায় কেঁচা জলকীয়া আৰু কেঁচা নহৰু মোৰ তৰকাৰীখনো সম্পূৰ্ণ হৈ গ'ল বন্ধুসকলে মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টোত আৰু মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ